নৌ পানী বাহিলে ও মাছে কণী পাৰিলে ও বিৰিখেও হলালে পা ফুল পানী চিগাতে ধুলৰ মান শুনিলো ও বিহু বিহু লাগিছে গাত। নমস্কাৰ সকলোকে। আমাৰ মৰমৰ বাপতিহন বিহুটো তেনেই চোতাল পালেহি আৰু সেয়েহে আমাৰ গাঁৱতে চ'ত মাহতে আমাৰ ভাইটি ভণ্টিসকলৰ লগত 10 দিনীয়া এখন বিহু কৰ্মশালা অনুষ্ঠিত কৰিলোঁ। আজি হৈছে শেষৰ দিন। প্ৰশিক্ষণ দিব পৰাকৈ মোৰ ইমানখিনি যোগ্যতা নাই যদিও আৰু নিজে যিখিনি পাৰোঁ সেইখিনি শিকালোঁ আৰু নিজেও শিকিলোঁ আৰু বহুত ভালো লাগিল। এইখিনিতে কওঁ যে এই কৰ্মশালাখনি আঁত ধৰিছিল মোৰ লগতে মোৰ গুৰু জানমণি চুতীয়া, সুৰভি তামুলী আৰু যুগান্ত শইকীয়া আৰু নিত্যানন্দ শইকীয়া। তেন্তে আহকচোন আমি সকলোৱে বিহু কৰ্মশালাখনি উপভোগ কৰোঁ। আজি আমাৰ কৰ্মশালাৰ শেষৰ দিন। সকলোৱে সাজি কাচি আহিছে। এই 10 দিনৰ ভিতৰত কি কি শিকিলে তাকে আজি সকলোৱে প্ৰদৰ্শন কৰিব। সকলোৱে চাব, ভাল লাগিব। কিবা এটা কৈ দেচোন। কিবা এটা কওঁ।